নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। যদি আপুনি এডিআৰই, আছাম পুলিচ, ABUB, SI বা আন যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেন্তে এই চেনেলটো আপোনাৰ বাবে। আজি আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা কিছুমান অত্যন্ত গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটোত সুধিছে, হুইচ মেটেৰিয়েল ইজ দ্য গগনা মেড অফ? গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয়? ইয়াৰে ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, বাঁহ। বাঁহেৰে গগনা তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন সুধিছে, হুইচ কাণ্ট্ৰি ডিড নেলছন মেণ্ডেলা বিলং টু? নেলছন মেণ্ডেলা কোনখন দেশৰ আছিল সুধিছে। অপশ্যন ডি আছে ব্ৰাজিল, অপশ্যন বি ছুইজাৰলেণ্ড, অপশ্যন চি দক্ষিণ আফ্ৰিকা আৰু অপশ্যন ডি আৰ্জেণ্টিনা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চিটো, চাউথ আফ্ৰিকা। নেলছন মেণ্ডেলা এজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা ফ্ৰম 1994 to 1999. নেক্সট কুৱেশ্যন, হুইচ কণ্টিনেণ্ট ইজ দ্য ছাহাৰা ডিজাৰ্ট লোকেটেড ইন? ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত সুধিছে। অপশ্যন ডি আছে অপশ্যন এ অষ্ট্ৰেলিয়া, অপশ্যন বি আফ্ৰিকা, অপশ্যন চি ইউৰোপ আৰু অপশ্যন ডি এছিয়া। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি টু আফ্ৰিকা। দ্য ছাহাৰা ডিজাৰ্ট ইজ দ্য লাৰ্জেষ্ট হট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড এণ্ড ইজ লোকেটেড ইন দ্য আফ্ৰিকা। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য গিফ্ট অফ দ্য নীল? কোনখন দেশক নীলৰ নদীৰ দান বুলি জনা যায়? অপশ্যন দিয়া আছে ইজিপ্ত দিয়া আছে, লেবানন দিয়া আছে, ইজৰাইল দিয়া আছে আৰু চৌদি আৰৱ দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ টু ইজিপ্ত। ইজিপ্ত ইজ ন'ন এজ গিফ্ট অফ নীল। যদি কাৰণটো যদি আমি চাবলৈ যাওঁ, এভৰিৱেৰ ইন ইজিপ্ত দ্য নীল অভাৰফ্ল' এণ্ড ক্ৰিয়েট এ ৰিচ ভেলী অফ ব্লেক ছইল। ইজিপ্তক নীলৰ দান বুলি এই কাৰণতে কোৱা হয়, প্ৰত্যেক বছৰে ইজিপ্তত নীল নদীখন অভাৰফ্ল' হৈ যায় আৰু এটা উপত্যকাৰ সৃষ্টি কৰে ব্লেক ছইলৰ। সেইকাৰণে ইয়াক নীল নদীৰ দান বুলি কোৱা হয়। আৰু দ্য কেপিটেল অফ ইজিপ্ত ইজ, ইজিপ্তৰ যদি আমি কেপিটেলৰ ওপৰত চাবলৈ যাওঁ তেতিয়াহ'লে ইজিপ্তৰ কেপিটেল হৈছে কাইৰো। নেক্সট কুৱেশ্যনলৈ গৈছোঁ, হুইচ ভিটামিন ইজ ভাইটেল ফৰ বনছ এণ্ড টিথ? হাড় আৰু দাঁতৰ বাবে কোনবিধ ভিটামিন অতি প্ৰয়োজনীয় সুধিছে। ইয়াৰে ভিতৰত অপশ্যন দি আছে ভিটামিন ডি, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন এ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ টু ভিটামিন ডি। হাড় আৰু দাঁতৰ স্বাস্থ্যৰ বাবে ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ, কাৰণ ই শৰীৰে খাদ্যৰ পৰা কেলছিয়াম আৰু ফছফৰাছ শোষণ কৰাত সহায় কৰে। নেক্সট কুৱেশ্যন, দ্য নৰ্মেল ব্লাড প্ৰেছাৰ ৰিডিং ফৰ এন এডাল্ট হিউমেন ইজ? এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে ৰক্তচাপৰ স্বাভাৱিক মান কিমান সুধিছে। ইয়াত দিয়াৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব 80/120 mmHg. নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং IPL টিমছ ডিড মহেন্দ্ৰ সিং ধোনী কেপ্টেইন? তলত দিয়া দলসমূহৰ ভিতৰত মহেন্দ্ৰ সিং ধোনী কোনটো দলৰ কেপ্টেইন আছে সুধিছে। ইয়াৰ ভিতৰত অপশ্যন বি টু শুদ্ধ হ'ব, চেন্নাই ছুপাৰ কিংছ। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। এছ অন 1st of January 2024, হু ইজ দ্য মিনিষ্টাৰ ফৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অফ আছাম? 2024 চনৰ 1 জানুৱাৰী সাপেক্ষে অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী কোন আছিল সুধিছে। ইয়াত দিয়াৰ ভিতৰত অপশ্যন বি টু শুদ্ধ হ'ব, ৰঞ্জিত কুমাৰ দাস। বৰ্তমান ৰঞ্জিত কুমাৰ দাস বিধানসভাৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক ৰানছ এণ্ড ৰুইনছ
ৰানছ এণ্ড ৰুইনছ নামৰ কিতাপখন কোনে লিখিছিল সুধিছে। ইয়াৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব, সুনীল গাভাস্কাৰ। নেক্সট কুৱেশ্যন সুধিছে, ইন হুইচ লেংগুৱেজ ৱাজ মুন্সী প্ৰেমচান্দছ নভেল গাৰ্ডান ৰিটেন? মুন্সী প্ৰেমচান্দৰ উপন্যাস গোদান কোন ভাষাত লিখা হৈছিল সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চিটো, হিন্দী। মুন্সী প্ৰেমচান্দৰ উপন্যাস গোদান হিন্দী ভাষাত লিখা হৈছিল। আমি যদি গোদানৰ ওপৰত চাবলৈ যাওঁ, গোদান ইজ এ হিন্দী নভেল বাই মুন্সী প্ৰেমচান্দ। ইট ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন 1936 আৰু দ্য ৰিয়েল নেম অফ মুন্সী প্ৰেমচান্দ ৱাজ, মুন্সী প্ৰেমচান্দৰ যিটো ৰিয়েল নেমটো হৈছে ধনপত ৰায় শ্ৰীবাস্তৱ। নেক্সট কুৱেশ্যন, হোৱাট ইজ আণ্ডাৰষ্টুড বাই চুনামি? চুনামি বুলিলে আমি কি বুজোঁ? অপশ্যন দিয়া আছে, এ ভেৰি পাৱাৰফুল চাইক্ল'ন। অপশ্যন বি, এ মেজৰ আৰ্থকুইক ইন দ্য হিমালয়ান। অপশ্যন চি, হেভি ফ্লাড ইন ইষ্টাৰ্ণ ইণ্ডিয়া। অপশ্যন ডি, হাই ৱেভছ ইন কোষ্টেল এৰিয়া। ইয়াৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব, হাই ৱেভছ ইন কোষ্টেল এৰিয়া। চুনামি বুলিলে উপকূলীয় অঞ্চলত হোৱা উচ্চ মাত্ৰাৰ ঢৌ বুজা যায়। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।